হিজৰাৰ এই তিনিটা বস্তুত কেতিয়াও হাত নিদিব। এনে ভুল কৰিলে যিকোনো মুহূৰ্তত পৰিব পাৰে ভয়ংকৰ বিপদত। বিপদৰ পৰা ৰক্ষা পাবলৈ চাওক আজিৰ এই বিশেষ প্ৰতিবেদন। চহৰৰ ব্যস্ততাৰ সময়ত ৰাজপথত, বাছত, ৰেলত দেখা পোৱা যায় ৰঙীন মুখত হাত পাতি টকা বিচাৰি থকা আবদাৰৰ সুৰত টকা দে বুলি কয়। ৰাস্তাত যাত্ৰা কৰি থাকোঁতে আমি কেতিয়াবা এনেকুৱা কথা শুনিবলৈ পাওঁ। যদিও তেজ মাংসৰে গঠিত, কিন্তু কোনেও তেওঁলোকক মানুহ বুলি গুৰুত্ব নিদিয়া পৰিলক্ষিত হয়। কাৰণ তেওঁলোকৰ নাৰী বা পুৰুষৰ কোনো সম্পূৰ্ণ বৈশিষ্ট্য নাই। দুয়োটা লিংগৰ আধা অংশই তেওঁলোকৰ মাজত বৈশিষ্ট্য। দেখাত অলপ আচু হোৱাও, না সিহঁতক ল'ৰাৰ দৰে দেখাত লাগে, না সিহঁতক ছোৱালীৰ দৰে দেখাত লাগে। বৰ্তমানৰ ভাষাত তেওঁলোকক হিজৰা বুলি কোৱা হয় আৰু যিসকলে ভদ্ৰভাৱে তেওঁলোকক তৃতীয় লিংগৰ মানুহ বুলি কয়। ভিক্ষা খুজি জীৱন নিৰ্বাহ কৰে। কিছু টকা বা আন কিছুমান খাদ্য সামগ্ৰী দান পোৱাৰ আশাত মানুহৰ ঘৰলৈও যায়। তেওঁলোকৰ অসহায়তাক বিবেচনা কৰি চৰকাৰে তৃতীয় লিংগক স্বীকৃতি দিছিল। আইনী স্বীকৃতি পালেও সমাজৰ সাধাৰণ মানুহে এতিয়াও তেওঁলোকক ভালকৈ গণ্য নকৰা পৰিলক্ষিত হয়। অদ্ভুত শৰীৰৰ বাবে তেওঁলোকক অৱহেলিত কৰা হয়। কোনো সামাজিক সুবিধা নাপায় আৰু সেয়েহে তেওঁলোকে উপাৰ্জনৰ বিভিন্ন উপায় বাছি ল'ব লগা হয়, যাৰ ফলত সাধাৰণ মানুহৰ সমস্যাৰ সৃষ্টি হয়। হিন্দু শাস্ত্ৰত কিছুমান বিশেষ কথা আছে যিবোৰক হিজৰাক কেতিয়াও দান কৰিব নালাগে। তেনে বস্তু দিলে জীৱনত বিপদ ওচৰ চাপি আহে। চাউল, দালি, কেঁচা শাক পাচলি দান কৰাৰ সময়ত বহুতে যি বাচনত দান কৰা হয় সেই বাচনটো দান কৰি দিয়ে। কিন্তু শাস্ত্ৰত কোৱা হৈছে যে তেওঁলোকক যি পাত্ৰ দিয়া হয় তেওঁলোকক তীখাৰ পাত্ৰ দিয়া উচিত নহয়। যদি দিয়া হয় তেন্তে পৰিয়ালৰ পৰা সুখ আৰু শান্তি আঁতৰি যাব আৰু বিশৃংখলতাৰ সৃষ্টি হ'ব। শাস্ত্ৰত এইটোও কোৱা হৈছে যে হিজৰাসকলে কেতিয়াও ৰূপ বা ৰূপৰ পৰা তৈয়াৰী কোনো বস্তু দিব নালাগে। পৰিয়ালটোৰ বাবে ই বহুত বেয়া হ'ব পাৰে। হিজৰাক টকা দিলে পৰিয়ালত আৰ্থিক মন্দাৱস্থা হ'ব। লাহে লাহে পৰিয়ালটো আন্ধাৰত ডুব যাব। সৰিয়হৰ তেল বা আন যিকোনো তেল, শাস্ত্ৰত কোৱা হৈছে যে হিজৰাক তেল দিলে ধন আৰু সন্মান হেৰুৱাব পাৰে।